আমাৰ এই পোৱালি মোৱালি চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ ভিডিঅ'সমূহ প্ৰথমে উপভোগ কৰিবৰ বাবে কাষতে থকা ঘণ্টি বটনটো দবাবলৈ নাপাহৰিব। দাদা ঘৰ চলে আছে পাছফালে আছে বলকচোন ছাৰ ভিতৰকে বলক মাজনী যোৱা ছাৰক পঢ়িবলৈ দিবা এখন দাদা বহি আছে মাষ্টৰ আহিলে মই আপোনাৰ কাৰণে ৰৈ আছো নহয় আহক হয় নেকি মীনাক্ষী মীনাক্ষী এইফালে ছাৰ আহিছে আনচোন কিবা এটা বহিবলৈ আহক ইয়াতে আপুনি মানে অথনিৰ পৰা বহি আছে কি খবৰ ৰৈ আছো নহয় আপোনালে নাপালো ঠিক আছে এইটোকে ভাবি এই নহয় দাদা এই আপোনাৰ কথা এটা সুধিম বুলি ভাবিছো পাই কি কথা বিজনেছটো আপোনাৰ কেনে চলিছে বাৰু বিজনেছনো আৰু কি হ'ব এই আমাৰো মাষ্টৰ যিহে নহয় জানুৱাৰী ডিচেম্বৰ তেনেকে আকৌ লোটা মাছ চলে নহ'লে উপায় নাই এনেকে আৰু তাক টুককে যেনে তেনে নিজৰ খোৱাটো ওলাই আৰু জানো তেতিয়াহ'লে হয় গোটেইখন নালাগে দাদা তামাম কৰা মাল দিছে দেই হয় হয় গোটাটো ভাল বুজিছে এবাৰ হয় নেকি ভালেই হৈছে দিয়ক আপুনি এইটো খাইছে মাৰি দিওঁ আৰু কেতিয়াবা মাজে সময়ে কি ক'বা আৰু মাছটো হ'লো কেতিয়াবা দুই কৰি চলি যায় বুজিছে মাষ্টৰ এই আপুনি যে এইটো খাই নহয় ভালে কৰিছে বুজিছে আপোনাৰ হাই প্ৰেচাৰ ল' প্ৰেচাৰ এই বডিৰ যিকোনো পেইনৰ কাৰণে ভাল হয় হয় নেকি মই মাজে সময়ে খাই থাকোঁ এই ভাল কৰিছে ভাল কৰিছে হেৰি নহয় এইটো যাচোন ভিতৰলৈ যা এনেকে ডাঙৰ মানুহ বহি দিলে নাহে নহয় দেই আচ্ছা মাষ্টৰ আমাৰ এই মীনাক্ষী টিউচনত কেনেকুৱা আছে নকবা তামাম চুকা 100% পাছ মাৰ্ক যাবই এই নহয় মাষ্টৰ মই আপোনাক কথা এটা সুধিম বুলি ভাবিছো কওকচোন কওকচোন মানে সেই 3 দিন মানৰ পৰা 3 দিন মানৰ পৰা হ'বই পৰা নাই নহয় কি হৈছে ৰেল গাড়ীটো বা পঠালিকে নচলে কিন্তু ৰাৱণে গেঞ্জিটো কেনেকে পিন্ধিছিলে আপুনি যে কি কথা সুধে আৰু তেতিয়া দিনত গেঞ্জিয়ে নাছিলে নহয় নাছিলে নেকি সেইটো কথাই মোৰ মোলৈ অহা নাই নহয় হয় নেকি হেৰি নহয় দাদা মালটো খাই গৈ এটালো মিঠাও বহুত হৈছে আজিলে যাওঁ পাই হয় নেকি এইটো বেয়া নহয় অৱশ্যে কালি আকৌ নাচি নহয় আকৌ আপোনাৰ হ'লগে আহিব কি কৰোঁ তেতিয়াহ'লে আজি মই গৈছোঁ আৰু ভাল হ'বনে ভাল এই উঠক আৰু ঠিক আছে আজি গৈছোঁ আৰু বাৰু 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 উঠক নিচাই লাহে যাব দেই হ'ব লাহে যাব হ'ব আপুনি চিন্তা নকৰিব এটা কথা দাদা এইবাৰ চাব আপোনাৰ ছোৱালীজনী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন যাবই ঠিক আছে তোমালোকে সকলোৱে আহিলানে ঠিক আছে তোমালোকৰ পৰীক্ষা আৰম্ভ বেছি দিন নাই চাগে ন হ'ব বাৰু তেতিয়াহ'লে মই তোমালোকক দুই এটা প্ৰশ্ন সুধিম সকলোৱে উত্তৰ দিবা ধৰা প্ৰথমে তুমি কোৱাচোন অসমীয়া মাৰ কেইটাৰ নাম হ'ব হ'ব ৰহেদৈ মা মাটি মা দাইল মা দাংবাদী মা হ'ব
এবাৰ জোনাকী তুমি কোৱাচোন সীতাৰ হৰধনু কোনে ভাঙিছিল? কালি আমাৰ দাদা এখন লৈ আহিছে ঘৰ ইয়ে ভাঙিলে নেকি? ৰাম ৰাম এইবাৰ মীনাক্ষী তুমি কোৱাচোন তোমাৰ দেউতাৰ নাম কি? মীনাক্ষী তোমাক কৈছো তোমাৰ দেউতাৰ নাম কি? নহ'লে পিটিম এতিয়া। নাজানে বোলাকতে সদায় আমাৰ দেউতাৰ লগতে বহি একেলগতে মদ খাই থাকে।